कितनी औसम है ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं सुके সৰু মালৱাৰী মানুহৰ বেছি সংখ্যাটো বেছি বৰ্তমান আমি এইচপি পেট্ৰল পাম্প গুড মৰ্নিং গুড ইভিনিং হৈছে গাইজ আজি মানে আমাৰ গুড নুন বুলি কয় শুভ দুপৰীয়া আজি আমাৰ আহত দেৰি হ'ল তো দেৰিকৈ আহিছোঁ আমি হয়নে নহয় পলম হ'ল তো এতিয়া বৰ্তমান নলবাৰীত আছোঁ আমি বাথানিয়া কিবা কৈ দে কি কৈ দে কিবা মানে পল্লৱ মোৰ লগৰে মানে লগৰ মানে ভাইটি সি কিবা দিবা খুজিছে অনলাইনত ধন্যবাদ তই কেনে ভৰালি দাদা মজা বাইদেউ দিছোঁ দেই থেংক ইউ ধন্যবাদ বাইদেউ ভৱিষ্যত সুখৰ হওক মধুময় হওক আৰু কি আশীৰ্বাদ দিম অনলাইন মাতি দিবা আমাৰ ইচ্ছা উলিয়াই দিলি সেই কৰিম হ'ব দে আজি দিলি হ'ল এডিট কৰিবি গল্লি এডিটৰ কিবা কবি এডিটৰ তো গাইছ আজি আমি মানে নলবাৰীত আহিছোঁ হয়নে কালেকশ্যন কেনেকুৱা আজি ইয়াতে ভালেই আছে নলবাৰীত সঁহাৰি খুবেই ভাল তো আজি চাই লওঁ কেনেকুৱা আমাৰ নলবাৰী যাই যাম কিমান সংগ্ৰহ হয় আজি চাম নেকি বঢ়িয়া তো গাইজ আমি নলবাৰী পালোঁ দোকানৰ ফালে এফালে এইটো চাইডে আহিছোঁ আৰু কালেকশ্যন তুলিবৰ কাৰণে এনে তুলি আছে অলপ পায়ো আছোঁ অলপ চলপ আৰু কিছুমানে অলপমান সেই কৰি আছে কিন্তু কথা নাই আৰু আমিতো এতিয়া জোৰ জবস্তি কৰিব নোৱাৰোঁ নহয় এইটো এটা বস্তু যি নিজৰ যাৰ বহুতে দিছিও হয়নে তোমাক আমাৰ খালি অলপমান পলম হ'ল বঢ়িয়া এবাৰ ইয়াতে উঠি আছে মজাকৈ থেংক ইউ বাইদেউ কিবা কবি নেকি বাৰু ৰ'ব আহিছিলোঁ আমি এতিয়া অলপ আহিছোঁ দাদা কিবা এটা দি দিব দাদা 50,000 দি দিছে ধন্যবাদ 50 দিছে চুম্মা ধুনীয়া আমাক দুটো এতিয়া ক'লেও দুটো আনলে নলবাৰীত আছোঁ কিবা কৈ দি কালেকশ্যন কৰি আছোঁ পৰিৱেশ কেনেকুৱা পৰিৱেশ মজা অলপ বঢ়িয়া আস্তে আস্তে আহিম ধুনীয়া আচলতে তোমালোকে যিটো যাত্ৰা আৰু যিটো মানে কাম হাতত লৈছা মানুহৰ বাবে আৰু বানপানীৰ কাৰণে আমাৰ অসমৰ ল'ৰাবিলাকে বৰ্তমান উঠি পৰি লাগিছে আৰু এইটো খুব বেছি ভাল লাগিছে কাৰণ জুবিন দাই যিটো কথা কয় আৰু আমাৰ প্ৰজন্ম যিটো প্ৰজন্ম এই প্ৰজন্ম এৰিব নোৱাৰে কাৰণ চলিৰ পুৰা দেখছি নে নাই জচি বুলি একদম অৱস্থা বেয়া গৈছে ৰাতিপুৱাৰ পৰা টেনশ্যন নাই নিজেও খাব লাগিব আৰু আনকো সহায় কৰিব লাগিব আৰু আমি এইটোৱে জানো জুবিন যুগৰ মানুহ আৰু জুবিন দাক মই বহুত সোনকালে মিছ কৰিছোঁ বা মই নহয় গোটেই অসমবাসী মিছ কৰিছে আজি জুবিন দাই বেলেগ খেলা এটা দেখাই দিলা হয় না কিন্তু তথাপিও জুবিন দাই আমাক যিখিনি বস্তু দেখাই থৈ গেলা আমি সেইখিনি কিন্তু পুৰা অনুসৰণ কৰিব লাগিব আৰু অসমৰ ৰাইজে বৰ্তমান অনুসৰণ কৰি আছে আৰু জুবিন দা আপুনি য'তে নাথাকক আমাক এটা শক্তি দিব থেংক ইউ জয় জুবিন দা তো গাইজ আমি এতিয়া নলবাৰীৰ মলত এখনত সোমাইছোঁ ট্ৰাইল বজাৰত তো চাওঁ এতিয়া ইয়াত দেখা হ'ব সোমাই আহিছোঁ ভিতৰত বঢ়িয়া কাউণ্টাৰ কৰিছে এচি আছে গাইছ কিন্তু ভাল লাগছে শুনে কেনে বঢ়িয়া দেই বঢ়িয়া ৰেছপন্স ধুনীয়া ৰেছপন্স পাই আছোঁ বৰ্তমানলৈ দাদা বানপানী সাহায্য বিচাৰি আহিছিলে হয় দাদা বানপানী সাহায্য কাৰণে আহিছিলোঁ ভালে স্যার ভালো এটা আপনারা পয়সা দিলে আরো ভালো ধন্যবাদ দাদা 100 টাকা দিছে আমাক ধন্যবাদ দাদা কত লো বাইদেউ থ্যাংক ইউ বাইদেউ আমাক 40 টাকা দিছে মাতি কেনে
কি কয় কিমান দিছে পৰিমাণ ক'ব নালাগে কিবা এটা দিছে বাইদেউ দিছে মানে মহিলাক সন্মান নলবাৰী আমি মানে নলবাৰীত কালেকশ্যন কৰি আছোঁ নলবাৰীত মানে অসমীয়া মানুহতকৈ মই দেখা পাই আছোঁ আৰু মাৰোৱাৰী মানুহৰ বেছি সংখ্যাটো বেছি হৈ গৈছে দিনক দিনে অকল নলবাৰী বুলি নহয় আৰু বেলেগ বেলেগ ৰঙিয়াই হওক বা আৰু ক'ৰবাতে হওক মানে এই মানে বিজনেছ কৰাৰ হেৰিটো মানে বহুত বাঢ়ি গৈছে আমাৰ অসমীয়া মানুহৰ দোকান চোকান বহুত কম দেখা পাইছোঁ আৰু বহুত কম আৰু মানে কি অসমীয়াসকলে যেতিয়া বিপদত পৰে যেতিয়া আমি অসমীয়া ওলাই আহোঁ অসমীয়াৰ হৈ তেতিয়া মাৰোৱাৰীসকলে মানে দিবলৈ টান পায় অলপ টান সংকোচ কৰে মনটোত সংকোচ ভাৱ কৰে গতিকে এইটো বেয়া লাগে আমাৰ বেয়া লাগে মানে এই পৰিস্থিতিটো পাছক লাগি কেনেকুৱা হ'ব যেতিয়া চব বোলে বেলেগে দখল কৰি আছে আমাৰ অসমত এইটো এটা বস্তুটো অসমীয়া জেগাত অসমীয়াসকলে মানে কি নিজস্বতা বোলা বস্তুটো নোহোৱা হৈ যাব পাছত সেয়ে আৰু তো বহুত বেয়া লাগে এজনে আছিল জুবিন দা অলৱেজ জিন্দাবাদ আৰু সদায় আমাৰ হৃদয়ত থাকিব অসমীয়াৰ মানে আমি কালেকশ্যন কৰিবৰ কাৰণে নলবাৰীত আহিছোঁ তো নলবাৰীত মানে কি নলবাৰী বুলি নহয় ৰঙিয়া চঙিয়াই হওক বা আৰু বেলেগ বেলেগ জেগাতে মানে মাৰোৱাৰী মানুহগিলাৰ সংখ্যাটো মানে অলপ বেছি পাই গৈছোঁ আমি বিজনেছ কৰাৰ ক্ষেত্ৰতে হওক হয়নে নহ'লে একদম মানে মাৰোৱাৰীসকলে মানে বহুত সেই মানে সংকোচ কৰে যেতিয়া আমি কালেকশ্যন কৰিবলৈ আহোঁ তেওঁলোকৰ তাত মানে 10 টকা এটা দিবলৈ মানে সংকোচ কৰে এইটো বেয়া লাগে কাৰণ অসমত বিজনেছ কৰি তেওঁলোকে খাই আছে গতিকে অসমীয়াৰ হৈ তেওঁলোকে মানে সহায় কৰিব টান পায় আৰু 2 দিনমান পাছত মানে পৰিস্থিতিটো এনেকুৱা হৈ যাব পাৰে আৰু আজি প্ৰায় 5-10 বছৰমান পাছত বেলেগে ৰাজত্ব কৰি থাকিব আমাৰ অসমত আমাৰ মানুহগিলাখন মানে ফুল বিল্লা বনি যাই আছে বিল্লা পইচাৰ কাৰণে চব মানে চেঞ্জ হৈ যাই আছে বৰ্তমান আৰু তেওঁলোকৰ পইচাৰ ইনকামটো বেছি চ'ৰ্চটো বেছি তেওঁলোকৰ ইনকামৰ চ'ৰ্চটো আৰু আমাৰ অসমীয়াসকলে মানে হেলাহত মানে কাম কৰিব ওলাই আহিবলৈ টান পায় হেলা মানে কি ফোন চাই থাকোঁতে ক'ত টাইম কেনেকৈ নষ্ট হৈ যাই আছে গমেই নাপায় সেইটো এটাই আৰু বস্তুবিলাক সেই বৰ্তমান আমি HP পেট্ৰল পাম্পত আহিলোঁ নলবাৰীত থকা তাকেই আৰু কি ৰে চাওঁ বানপানী কালেকশ্যন কৈ দিওঁ হয় আমাৰ ভিডিঅ' চলি আছে ব্লগ চলি আছে আপুনি কৈ দিয়ক ভিডিঅ' চলি আছে বানপানী সাহায্য কিবা এটা দি দিয়া দাদা দিব দাদা ধুনীয়া দাদা তো বৰ্তমান আমি ভৰালিটা ক'ত আহিলোঁ আমি এতিয়া বিশালত এণ্ট্ৰি দিলোঁ দিয়াই নাই এতিয়া দিম আৰু তো গাইজ ভৰালিটা আমাৰ ইয়াত আমাৰ বিশালত সোমাব এতিয়া এণ্ট্ৰি কৰিম মলবিলাকত বহুত মানুহ দেখা পাইছোঁ কাৰণটো কি ইয়াৰ ৰহস্য কিবা আছে নেকি তো গাইজ বৰ্তমান আমাৰ এণ্ডিং টাইম এতিয়া আমাৰ হিচাপ নিকাচ চলি আছে আজি কালেকশ্যন কিমান আছিল দিনটোত তো অলপ পিছত জনাই আছোঁ আপোনালোকক আজি কালেকশ্যন কিমান হ'ল আৰু গাইজ বৰ্তমান ঘৰ আহি পালোঁ জাষ্ট এই লগতে মানে কি গাড়ী থৈছোঁ থৈ পেলাই মই আহিবা ঘৰত সোমাওঁ আৰু তো বহুত কষ্ট হৈ যায় এইকেইদিন গাইজ অলপমান যি বান সাহাৰ্য কৰি আছোঁ তাৰ কাৰণে বহুত কষ্ট হৈ যায় তো গাইজ সহায় জনাব আৰু গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট সেনে কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিলে বেছি ভাল হ'ব কাৰণ বহুত কষ্ট কৰি আছোঁ আৰু আগন্তুক দিনবোৰত বহুত কাম কৰিব মানে হেঁপাহ আছে গাইজ তো আজি বাই বাই আৰু লগ পাম অকলে এটা ভিডিঅ'ৰ সৈতে তো ধন্যবাদ গাইজ